আমি আজি কথা পাতিম পেটত ব্লোটিং হোৱাৰ বিষয়ে, পেটটো ফুলাৰ বিষয়ে। বহুতৰে এনেকুৱা হয় যে পেটটো ফুলি ফুলি থাকে, আভুক আভুক লাগে, ওপৰৰ পেটটো বিশেষকৈ ফুলি থাকে, আভুক আভুক লাগে। যেতিয়া ফুলি থাকে, যেতিয়া আৰম্ভ হয় তেতিয়াই যদি আমি ট্ৰিটমেণ্ট নকৰোঁ তেতিয়াহ'লে বস্তুটো গৈ গৈ বেছি পৰিমাণত হৈ যায়গে। তো সেইটো কাৰণে আমাৰ পেটটো হেভি লাগে, পেটটো দেখিবলৈ বেয়া লাগে, ফুলি আহিলে পেটটো অবভিয়াছলি দেখিবলৈ বেয়া লাগিব। চ' এইটো যদি আমি সময়মতে ঠিক কৰি নলওঁ, এইটো খুব বেয়া পৰিণাম দিয়ে আমাৰ বডিটোৱে। চ' এইটো আমি কেনেকৈ ঠিক কৰিম, আজি কেনেকৈ কি কৰিম সেইটো আমি চাম। প্ৰথমতে চিমটমছ বিলাক চাম, কি কি চিমটমছ হয় যেতিয়া পেটটো আমাৰ ফুলি থাকে। পেটটো ফুলা ফুলা লাগে, পেটৰ চাইজটো ডাঙৰ হৈ যায়, লগতে গেছ ভৰি থাকে আৰু পেটটো টাইট টাইট লাগে। পেটটো যেন আমাৰ বেছি টাইট হৈ গৈ আছে এনেকুৱা এটা ফিল হয়, খুব আমি আনইজি ফিল কৰি থাকো। পেটৰ পৰা কিছুমান শব্দ আহে, আমাৰ গেছো ওলায়। চ' এনেকুৱা যদি প্ৰব্লেম বিলাক হয়, আপুনি মন কৰিব যে আপুনি গধূলি সময়ত কিবা এটা খাব নলগা আনহেল্ডি ফুড আপুনি খাইছে। আৰু এনেকুৱা হয় আমাৰ সন্ধিয়া সময় ফালে বেছি হৈ আহে, কাৰণ সন্ধিয়া সময়ত আমাৰ লাহে লাহে, মই আগতেও এটা ভিডিঅ'ত আপোনালোকক কৈছিলো যে সন্ধিয়া সময় যেতিয়া হৈ আহিব, বেলিটো যেতিয়া ডুবি আহিব, তেতিয়া আমাৰ ডাইজেষ্ট চিষ্টেমটোৱে খুব এটা বেছি ভালকে কাম নকৰে, কাম কৰিবলৈ কমাই দিয়ে। তেতিয়া আমাৰ হজম শক্তিটো কম হয়। ৰাতিপুৱাৰ সময়ত আমি যি আহাৰ খাওঁ, ৰাতিপুৱাৰ পৰা বেলিটো একদম থকালৈকে সেইখিনি সময়ত আমাৰ আহাৰ খালে আমাৰ আহাৰখিনি ভালকে হজম হয়, আৰু গধূলি হোৱাৰ লগে লগে আহাৰৰ হজম হোৱাৰ শক্তিটো লাহেকে কমিবলৈ ধৰে। যদি গধূলি সময়ত আমি খোৱাত এনেকুৱা ভুল কৰোঁ, তেতিয়াহ'লে আমাৰ পেট ফুলিবলৈ ধৰে, পেটত গেছ হ'বলৈ ধৰে। পেটত গেছ হোৱা অৱস্থাটোক কেতিয়াও লাইটলি ল'ব নালাগে, এইটো এটা জৰুৰী বিষয়। যদি আমি এই গেছৰ প্ৰব্লেমটো আনদেখা কৰোঁ, তেতিয়াহ'লে আগলৈ গৈ পেলাই থাইৰইড, আলচাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। এতিয়া কিয় হয় ব্লোটিং, কিয় হয় পেট আমাৰ কিয় ফুলে, তাৰ যদি এটা কাৰণৰ কথা কওঁ, তেতিয়াহ'লে ইয়াৰ ৰুট কজটো হৈছে আমাৰ বডিত হেল্ডি বেক্টেৰিয়া কম হৈ যোৱা। সাধাৰণতে আমাৰ বডিত গুড বেক্টেৰিয়া আৰু বেড বেক্টেৰিয়া, ভাল বেক্টেৰিয়া আৰু বেয়া বেক্টেৰিয়া, দুয়োবিধ বেক্টেৰিয়া থাকে। ভাল বেক্টেৰিয়াই আমাৰ আহাৰ ভালকে হজম হ'বলৈ সহায় কৰে, আৰু বেয়া বেক্টেৰিয়াই আহাৰবোৰ হজম নহয় আৰু তাৰ পৰা গেছ হ'বলৈ আৰম্ভ কৰে। আনহেল্ডি খোৱা বোৱা, এণ্টিবায়টিক, পেইন কিলাৰ এইবোৰ লোৱাৰ কাৰণে গুড বেক্টেৰিয়া আমাৰ শৰীৰত কম হয় আৰু বেড বেক্টেৰিয়া বাঢ়িবলৈ ধৰে। এইবোৰৰ কাৰণে পেট ফুলি থাকে। ডাইজেশ্যন ৰিলেটেড বহুত ধৰণৰ প্ৰব্লেম আমাৰ শৰীৰত হয়। আমি বডিত যদি গুড বেক্টেৰিয়া আৰু প্ৰ'বায়টিক্স বঢ়াই দিব পাৰোঁ, তেতিয়া ব্লোটিং নিজে নিজে কম হ'বলৈ ধৰিব। প্ৰ'বায়টিক্স পেট ফুলাৰ কাৰণে মেডিচিনৰ কাম কৰে। এতিয়া আমি চাম প্ৰ'বায়টিক্স আমি ক'ত ক'ত পাম, কি আহাৰত আমি প্ৰ'বায়টিক্স পাম। বহুত ভাল প্ৰ'বায়টিক্স ফুডৰ ভিতৰত প্ৰথমতে আহিব দৈ। আমাৰ কিটচেনত জেনেৰেলি দৈটো থাকেই, দৈটো ভাল প্ৰ'বায়টিক্স আছে দৈত, চ' সেইটো আমি ল'ব লাগে। ডেইলি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগতে যদি আপুনি গুড়ৰ লগত যদি অলপ দৈ খায়, তেতিয়াহ'লে আপোনাৰ হেল্ডি বেক্টেৰিয়া খুব সোনকালে বাঢ়িব বডিত। আৰু দৈত যদি মিঠা এড কৰে, চেনি নল'ব, গুড় বা মিশ্ৰি এনেকুৱা ধৰণৰ বস্তু ল'ব পাৰে, বা মৌ ল'ব পাৰে। এনেকুৱা ধৰণৰ ল'লে আপোনাৰ গুড বেক্টেৰিয়া এক্টিভ হৈ যায়। তেনেকৈ এপল চাইডাৰ ভিনেগাৰ ল'ব পাৰে গুড বেক্টেৰিয়া এক্টিভ কৰিবৰ কাৰণে। এপল চাইডাৰ ভিনেগাৰ এটা খুব ভাল প্ৰ'বায়টিক, কিন্তু আপোনালোকে যেতিয়া এপল চাইডাৰ ভিনেগাৰ কিনিব, তাত চাব যাতে কেমিকেল নাথাকে, সেইটো খুব চাই চিতি ভালকে কিনিব। এগিলাচ কুহুমীয়া গৰম পানীত আধা টিস্পুন এপল চাইডাৰ ভিনেগাৰ মিহলাই পেলাই 15 দিনৰ কাৰণে খাব। তাৰপিছত আকৌ 15 দিন বাদ দিব, যদি আকৌ তেনেকুৱা প্ৰব্লেম হোৱা যেন দেখে, আকৌ 15 দিনৰ কাৰণে তেনেকে খাব। তেতিয়া দেখিব আপোনাৰ পেটটো যি ফুলি থাকে সেই প্ৰব্লেমটো খুব সোনকালে নাইকিয়া হ'ব। পেট ফুলি থকা আৰু এটা ডাঙৰ কাৰণ হৈছে আমাৰ অভাৰ ইটিং কৰা। খাবলৈ যেতিয়া সোৱাদ লাগে, যেতিয়া টেষ্ট লাগে, তেতিয়া বেছিকৈ খাই দিয়া হয়। বেছিকৈ খোৱাটো কোনো কাৰণতে এটা হেল্ডি হেবিট হ'ব নোৱাৰে। যিসকলে অভাৰ ইটিং কৰে তেওঁলোকৰ ব্লোটিঙৰ প্ৰব্লেম প্ৰায় দেখা যায়। কম পৰিমাণত যেতিয়া আপুনি আহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ পেটটো লাহে লাহে কমিবলৈ ধৰিব। আপুনি নিজে সেই কথাটো ফিল কৰিব। আৰু খোৱা আহাৰ সদায় অলপ সময় লৈ খাব। খৰধৰকে খালে আমাৰ পেট নভৰা যেন লাগে, সেইকাৰণে খোৱা আহাৰ অকণমান সময় লৈ পেলাই, বহি পেলাই অকণমান সময় লৈ ভালকে চোবাই খোৱাটো কৰিলে পেট ফুলিব নোৱাৰে।
আপুনি এই কথাটো খোৱা আহাৰ লাহে লাহে যে মই খাবলৈ কৈছো এই কথাটো আপুনি নিজেই যদি প্ৰমাণ কৰি চাই তেতিয়াহ'লে গম পাব যোনদিনাখন আপুনি খোৱা আহাৰ সময় লৈ পেলাই বহি পেলাই ভালকে চুবাই খাইছে সেইদিনাখন আপোনাৰ পেটটো ফুলিব নোৱাৰে 3 ঘণ্টাৰ মূৰে মূৰে কিবা এটা হেলদি ফুড খোৱাটো এটা বেছ ভাল হেলদি হেবিট তো 3 ঘণ্টাৰ মূৰে মূৰে আমি একেবাৰতে যদি বহুতখিনি একেলগে খাই দিও বহুত ভোক লাগিলে আমাৰ বহুত সময় যেতিয়া আমাৰ ভোকত থাকো তেতিয়াও আমাৰ পেটত গ্যাস প্ৰডিউস হ'ব পাৰে তো অলপ দেৰি মূৰে মূৰে 3 ঘণ্টাৰ মূৰে মূৰে যদি আমি কিবা এটা হেলদি বস্তু খাওঁ তেতিয়াহ'লে আমাৰ পেটত গ্যাস হ'ব নোৱাৰে আৰু একেলগে আমি বহুতখিনি খোৱাৰ পৰা বাচি যাওঁ আৰু তেতিয়া আমাৰ পেটটো বাহিৰলৈ ওলাব নোৱাৰে আপুনি 3 ঘণ্টাৰ মূৰে মূৰে ধৰি লওক এটা আপেল খালে তাৰপিছত যদি আকৌ আপোনাৰ 3 ঘণ্টাৰ আগতে যদি অকমান ভোক লাগে তেতিয়াহ'লে আপুনি এগিলাস পানী খালে বা ফ্ৰুট জুচ কিবা এটা খালে বা স্মুদি কিবা এটা খালে ধৰি লওক এনেকেও খাব পাৰে বা মাখানা দুটামান খাব পাৰে এনেকে 3 ঘণ্টাৰ মূৰে মূৰে হেলদি আহাৰ অকণকে আপুনি লৈ থাকিলে তেতিয়া আপুনি বেছিকে খোৱাৰ পৰা আপুনি বাচি যাব আৰু তেতিয়া আপোনাৰ পেটটো লাহেকে কমিবলৈ ধৰিব তেতিয়া আমাৰ বেড বেক্টেৰিয়াই আননেসেসাৰী গ্যাস বনাব নোৱাৰে আমাৰ পেটত এতিয়া বেছি গ্যাস থকা ফুড কি আছে সেইবোৰ বস্তু এভয়েড কৰিব লাগিব যেনে দালি মসুৰ হক মগু হক বা ৰাজমা মটৰ লুবিয়া বুটমাহ এইবোৰ বস্তু খালে গ্যাস হয় একচুয়ালি এইবোৰ প্ৰত্যেক বিধৰ নাম কলো মই প্ৰত্যেক বিধ বস্তু হেলদি হয় কিন্তু আপোনাৰ যদি প্ৰবলেম আছে গ্যাসৰ তেতিয়াহলে এখিনি কেনেকে খাব কি হিচাপত খাব হেতু মন কৰিব লাগিব দালি যেতিয়া বনাব সদায় আধা ঘণ্টা কমেও আধা ঘণ্টাৰ কাৰণে ভালকে ধুই পেলাই তিয়াই থব সেই তিয়াই থোৱা পানীখিনি পেলাই পিছত আপুনি দালি বনাব দালি যদি একবাৰে ধুইয়ে যদি বনাই দিয়ে হেতুৱে কিন্তু গ্যাস কৰিব পেটত সো সদায় আধা ঘণ্টাৰ সময়ৰ কাৰণে দালিখিনি ধুই পেলাই তিয়াই থৈ দিব আৰু যিখিনি মই গেছি ফুডৰ কথা কলো যিখিনি গ্যাস লুবিয়া ৰাজমা বুট এইবোৰৰ কথা কলো এইবোৰ বস্তু আপুনি কম পৰিমাণত খাব আৰু দিনৰ ভাগত খাব গধূলি সময়ত এইবোৰ বস্তু নাখাব দিনৰ ভাগত খাব আৰু কম পৰিমাণৰ খাব তেতিয়া আপোনাৰ গ্যাস পেটত হ'ব নোৱাৰে ফুলকবি বন্ধাকবি এইবোৰ যদি নাখাব পাৰে তেতিয়াহলে ভাল আৰু যদি খাব বিচাৰে তেতিয়াহলে ভালকৈ তিয়াই থৈ পেলাই যেনেকে মই কলো আধা ঘণ্টা পানীত তিয়াই থৈ পেলাই অকমান কুহুমীয়া পানীত তিয়াই থৈ পানীখিনি পেলাই বনাব বনোৱাৰ পিছত যেতিয়া আপুনি খাব তাৰ আগতে 1 টিস্পুন ভাল ঘি দি লব তেতিয়া আপোনাৰ পেটত গ্যাস হ'ব নোৱাৰে আৰু গ্যাস হৈ থাকিলে ৰাতি সময়ত সালাড বা ফ্ৰুটস নাখালে ভাল বেছি নিমখ খালে বডিত পানী হয় আৰু পেট ফুলাৰ চান্স বাঢ়ি যায় পেকেট ফুড বা বাহিৰৰ যিকোনো ফুডত যথেষ্ট পৰিমাণে নিমখ থাকে কোকা কোলা টাইপ বস্তু যদি আপুনি খায় তেতিয়াহলে বহুত মাত্ৰাত কাৰ্বন ডাই অক্সাইড আমাৰ শৰীৰত সোমায় আৰু এইটোৱে আপোনাৰ পেট ফুলাই তোলে আৰু যিকোনো ড্ৰিংকস খাওঁতে তেতিয়া ষ্ট্ৰ ইউজ নকৰিব ষ্ট্ৰ দি পেলাই যেতিয়া আমি খাওঁ তেতিয়াহলে খোৱাৰ লগত আমাৰ পেটত যথেষ্ট পৰিমাণৰ বতাহ সোমায় হেতু আমাৰ পেটটো ফুলাই তোলে খোৱা বস্তু সদায় লাহে লাহে আৰু চুবাই খালে পেটত ব্লোটিং হোৱাত বাধা পৰে গাখীৰ বহুত মানুহৰ হজম নহয় আপুনি মন কৰিব গাখীৰ খোৱাৰ পিছতো হয়তো আপোনাৰ গ্যাস হ'ব পাৰে আৰু তেতিয়া গাখীৰটো একেবাৰে এভয়েড কৰিব আৰু মন কৰি থাকিব কি বস্তু খালে আপোনাৰ পেট ফুলে তেনেকুৱা বস্তু একেবাৰে নাখাব ইয়াত মই কেইটামান কুইক সলিউশন দিও এইকিটা যদি মানি চলে লগে লগে আপোনাৰ পেট কমোৱাটো মানে কমি যাব যদি আপোনাৰ গ্যাস হৈ থাকে 1 টিস্পুন আজওয়াইন লব হেখিনি কুহুমীয়া গৰম পানীৰ লগত খাই দিব অলপ পিছতে দেখিব আপোনাৰ গ্যাস নাইকিয়া হৈ গৈছে আজওয়াইনত হাইমল নামৰ এটা কম্পাউণ্ড থাকে যিটোৱে গ্যাস নিমিষতে ঠিক কৰিব পাৰে 2 নম্বৰ সলিউশনটো কৈছো এগিলাস কুহুমীয়া গৰম পানী লব তাত নেমুৰ ৰস কলা নিমখ আৰু আদাৰ ৰস এইগিটা মিহলাই পেলাই পানীখিনি খাই দিব আৰু পানীখিনি খাওঁতে লাহে লাহে এঘুটকে খাব দেখিব আপোনাৰ গ্যাস একেবাৰে নাইকিয়া হৈ গৈছে এইবোৰ হৈছে আমাৰ লাইফষ্টাইল ডিজিজ সো লাইফষ্টাইলটো যদি আমি ঠিকে কৰি নিও ঠিকে আমি কি আহাৰ খাইছো কেনেকে খাইছো কিমান পৰিমাণত খাইছো আৰু কোনটো সময়ত খাইছো এইখিনি কথা যদি আমি মন কৰি খাওঁ তেতিয়াহলে আমাৰ এনেকুৱা ধৰণৰ ডিজিজবোৰ হ'ব নোৱাৰে মই যিখিনি কথা কলো এই ৰুটিনখিনি যদি আপোনালোকে মানি চলে তেতিয়াহলে আপোনাৰ পেট ফুলাৰ প্ৰবলেমটো একেবাৰে সদায় কাৰণে আপোনালোকৰ নাইকিয়া হ'ব তো সুখেৰে থাকক ভালেৰে থাকক হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল